গোলাঘাটৰ বোৱাৰীৰ নতুন ভিডিঅ' আহিছে। আপুনি বাৰু এই ভিডিঅ' চালেনে নাই? যদি চোৱা নাই আমাৰ ভিডিঅ'ত শেষলৈকে চাই থাকক, কেনেকৈ আৰু ক'ত চাব পাৰিব সম্পূৰ্ণ জানকাৰী দি আছোঁ। যোৰহাটৰ পিছত এইবাৰ গোলাঘাটৰ সৰু পথাৰৰ ব্লু ফিল্ম ভাইৰেল, আকৌ অশ্লীল ভিডিঅ' কাণ্ড। এগৰাকী বোৱাৰীৰ পঞ্চ ভিডিঅ'ই জোকাৰিছে সমগ্ৰ ৰাজ্য লগতে গোলাঘাট জিলা। ছানী লিয়নিৰ পদাংক অনুসৰণ কৰি পঞ্চায়তত গোলাঘাটৰ বোৱাৰী, সৰু পথাৰৰ মধ্যমপুৰৰ সোণোৱাল গাঁৱৰ বোৱাৰীগৰাকীৰ কেইবাটাও অশ্লীল ভিডিঅ' এতিয়া পঞ্চায়তত উপলব্ধ। স্বাভাৱিকতে মহিলাগৰাকীৰ অশ্লীল ভিডিঅ'ক লৈ চিন্তিত গাঁওবাসী। অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে মধ্যমপুৰ সোণোৱাল গাঁৱত নিষিদ্ধ কৰা হৈছে মহিলাগৰাকীক। মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে গাঁওবাসীয়ে। সোণোৱাল গাঁৱৰ ৰাইজৰ মতে, আহি থকা দিনত যাতে এনেকুৱা কাণ্ড আৰু কেতিয়াও নহয় আৰু নতুন প্ৰজন্মই যাতে এনেকুৱা বেয়া কামত লিপ্ত নহয়, তাৰ বাবে ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লক্ষণে যে কামৰ সন্ধানত মুম্বাই মায়ানগৰীলৈ ওলাই গৈছিল গোলাঘাটৰ বোৱাৰী। মুম্বাইতে নীলা ছবি জগতত পদাৰ্পণ কৰিলে বোৱাৰীগৰাকী। দুষ্ট চক্ৰৰ কবলত পৰি বোৱাৰীগৰাকীৰ এই দুষ্কাৰ্য কৰাত এতিয়া উদ্বিগ্ন গাঁওবাসী। সহজ সৰল গাঁৱৰ বোৱাৰীয়ে যাতে এনে কামত লিপ্ত হ'ব নোৱাৰে, তাৰে বাবে প্ৰশাসনক দাবীও জনায় গাঁওবাসীয়ে। দুমাহ পূৰ্বে এগৰাকী যোৰহাটৰ কলেজীয়া ছাত্ৰীৰ পণ ভিডিঅ'ই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। ছাত্ৰীগৰাকীৰ সৈতে ভাইৰেল হোৱা ভিডিঅ'ৰ পৰিণতিত আত্মহত্যা কৰিছিল ৭২ বছৰীয়া বৃদ্ধজনে। আপুনি পিছে এই ভাইৰেল ভিডিঅ'বোৰ চালেনে নাই? আপোনাৰ মন্তব্য নিশ্চয় জনাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।